हेलो एवरीवन गुड मर्निंग कि खबर आपनालोकर भालने मोरो भाले আজি বৃহস্পতিবাर আগষ্ট 24 तारिख तो भाविलो আজি भिडिओ एटा बनाई दिउ सरू सिम्पल ब्लग हम আজি पंचामृत नियम करिब कार হয় কি हेतु बारू नकौ आपनालोকক এইটো জানি লওক যে আজি पंचामृत ए ब्लग एटा बनाई दिउ মানে বহুত দিন ভিডিও দিয়াও নাই তেনেকৈ কত ওলাই যোৱা নাই আৰু মই ভাবিলো আপোনালোকে পাহৰি যাব হেহে ভিডিও এটা বনাব আৰম্ভ কৰিলো ভিডিওটি শেষলৈকে চাব আৰু বহু বৰষুণ দি আছে কি দেখাব পাৰো নাজানো বাহিৰত বৰষুণ দি আছে যি দেখাব পাৰো হেয়াই দেখাম আৰু আপোনালোকক নিজৰ বুলি ভিডিওটি আকোৱালি ল'ব তো আৰু কোন কোন আহিব কোন কোন কি কৰিব সবখিনি দেখাম আপোনালোকক আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেহেতসকলে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটি চাব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহ'লে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতে পাব আৰু যিসকল আগৰ পৰাই মোক মৰম দি আছে তেহেতসকলক বহুত বহুত ধন্যবাদ ভিডিওটি শেষলৈকে চাব ভিডিওটি চাই যাওক প্ৰসংগ কৰি আছে প্ৰসংগৰ যিবিলাক মানে প্ৰসাদ আগবঢ়াই দিছিলে তাৰে মানে আমাৰ হেনি এক্সট্ৰাকৈ দিলে মানে তাত আৰু পঞ্চামৃতৰ কিছুমান তাতে পঞ্চামৃত বুলি কোৱাৰ লগে লগে তাত অমৃত থাকে বোলে যেনে ধৰি লওক এইখিনি মানে আমাক ৰাইজৰ লগতে খুৱাব দিছে আৰু মৌৰ আছে গাখীৰ আছে তাৰপিছত দহি আছে চেনি আছে ঘি আছে তাৰপিছত ৰাইজৰ আগতে মা দেউতাৰ আশীৰ্বাদ লৈ খুৱাব দিছে মানে এনেকৈ মা দেউতাৰ আশীৰ্বাদ লৈ খাইছোঁ বাকী আৰু কিছু নিয়ম আছে দেখাব পাৰিলে দেখাম আপোনালোকক টিকলা ভণ্টি এজনীক ভিডিঅ' কৰিব দি থৈ দিছিলোঁ তাই মোবাইলটো বহুত লৰিছে সেয়েহে ভিডিঅ'টি আপোনালোকে ইগন'ৰ নকৰিব ভিডিঅ'টি চাব যি দেখাব পাৰিছোঁ সেয়াই চাব আৰু সৰুকৈ ব্লগটো বৰষুণৰ কাৰণে মানে বহুত অসুবিধা হৈছে বহুত বৰষুণ দি আছে সেয়েহে ঘৰৰ ভিতৰতে প্ৰসংগ কৰিব লগা হ'ল কীৰ্তনটো ঘৰৰ ভিতৰতে পঢ়িব লগা হ'ল তো ভিডিঅ'টি শেষলৈকে চাই যাওক
তেখেতসকলে কৈ আছিলে যে খোৱা হোৱাৰ পিছত আহিছা আৰু পিছফালৰ পৰা ভিডিঅ' কৰি আছে, আগফালৰ পৰা কৰিব কৈছিলে। মই আকৌ মানে অলপ চলপ লাজো লাগে, লাজটো কমা নাই ন এতিয়াও, তো লাজ লাগে ন আগৰ ফালৰ পৰা ভিডিঅ' কৰিব। সেয়েহে মই পিছপিনৰ পৰা কৰিছিলোঁ অকণমান সাঁচি থ'বৰ বাবে। তাৰপিছত তেখেতসকলে যেতিয়া ক'লে যে আমি খাই থাকিম, তই আগফালৰ পৰা ভিডিঅ' বনাবি, কোৱা হৈছে। তাৰপিছতো 2-এজন বাকী আছে, তো তেখেতসকলক কোৱাৰ বাবে আগপিনৰ পৰাই গৈ অলপ ভিডিঅ' কৰিলোঁ। আৰু মই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদিহে মোৰ ভিডিঅ'টি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহ'লে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেখেতসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। চ' আজিলৈ বাই বাই।